মই প্ৰথমতে আমাৰ ব্ৰিটিছৰ পৰা ভাৰত ৰাষ্ট্ৰক স্বাধীনতা দিবৰ কাৰণে যিটো সংগ্ৰাম হৈছিলে আমাৰ বিৰছা মুণ্ডা এখেতৰ নেতৃত্বত আৰু এই যিটো অধিকাৰৰ সংগ্ৰাম অধিকাৰৰ যিটো যুঁজ সেই যুঁজটো এজন ট্ৰাইবেল নেতা হিচাপে বিৰছা মুণ্ডা ডাঙৰীয়াই যিটো নিজৰ বাহিনীক লৈ পেলাই ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিলে স্বতন্ত্ৰতা লাভৰ কাৰণে এই যোদ্ধা বিৰছা মুণ্ডা আমাৰ ডাঙৰীয়াৰ প্ৰতি মোৰ শ্ৰদ্ধা মোৰ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। তেখেতে ট্ৰাইবেল জনগোষ্ঠীৰ এজন নেতা হিচাপে আমাৰ ভাৰত ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে ট্ৰাইবেলসকলেও যে একো কম নহয়, নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰাত যে ট্ৰাইবেলসকলৰো এটা অৱদান আছে। ভাৰত ৰাষ্ট্ৰখনৰ স্বাধীনতা লাভৰ যিটো যুঁজ সেই যুঁজত আমাৰ ট্ৰাইবেলসকলেও যে অংশগ্ৰহণ কৰিছিলে, ভালেখিনি ট্ৰাইবেল যোদ্ধাসকলে আমাৰ ভাৰত ৰাষ্ট্ৰখনৰ কাৰণে যে নিজৰ জীৱন আহুতি দিছিলে। এই এটা মহান যোদ্ধা আমাৰ বিৰছা মুণ্ডা, তেখেতৰ প্ৰতি সদায় আমাৰ শ্ৰদ্ধা, সদায় আমাৰ সন্মান আমি দি থাকিম। আজি ভাৰত চৰকাৰৰ ফালৰ পৰা তেখেতসকলে যিটো এটা পদক্ষেপ লৈছে, সঁচাকৈ আজিৰ এই দিনটো নৱেম্বৰ মাহৰ 15 তাৰিখ আজিৰ এই দিনটো বিৰছা মুণ্ডাৰ জন্মদিন, যিহেতু সেই দিনটো আমাৰ ট্ৰাইবেলসকলৰ কাৰণে জনজাতি গৌৰৱ এটা দিৱস হিচাপে পালন কৰিবৰ কাৰণে যিটো এটা সিদ্ধান্ত লোৱা বা আৰম্ভ কৰা, সেইটো সঁচাকৈ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ এটা প্ৰশংসনীয় পদক্ষেপ, ডাঙৰ এটা পদক্ষেপ। আৰু ট্ৰাইবেলসকলক তেখেতে স্বীকৃতি প্ৰদান কৰিছে। ট্ৰাইবেলসকলৰ অৰিহণা, ট্ৰাইবেলসকলৰ অংশগ্ৰহণ, ট্ৰাইবেলসকলেও যে ছেক্ৰিফাইচ কৰে ৰাষ্ট্ৰখনৰ কাৰণে, সেইটো এটা স্বীকৃতি প্ৰদান কৰা হ'ল। সেইখিনি স্বীকৃতি পূৰ্বৰ চৰকাৰবিলাকে কৰিব জনা নাছিল, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেখেতে দায়িত্ব লোৱাৰ পাছত এই ট্ৰাইবেলসকলৰ ছেক্ৰিফাইচটো আজি স্বীকৃতি প্ৰদান কৰি যিটো জনজাতি গৌৰৱ দিৱস হিচাপে আজি পালন কৰিবলৈ যে লৈছে, সেই দিনটো আজি মই ক'ব খোজোঁ ইয়াৰ কাৰণে আজি ভাৰতৰ বিভিন্ন প্ৰান্তত বসবাস কৰা কোটি কোটি ট্ৰাইবেল জনগোষ্ঠী এটা গৌৰৱেৰে আজি অনুভৱ কৰিছোঁ। আজিৰ দিনটো ট্ৰাইবেলসকলৰ কাৰণে দিন, এইটো দিন আজি 15 তাৰিখ দিনটো ট্ৰাইবেলসকলৰ কাৰণে দিন, ট্ৰাইবেলৰ স্বীকৃতিৰ দিন, ট্ৰাইবেলৰ পৰিচয়ৰ এটা দিন বুলি মই সেইটো ক'ব খোজোঁ। আৰু ইয়াৰ লগতে চিৰস্থায়ী এটা একদম স্মৰণীয় দিন হিচাপে এইটো আমাৰ লিপিবদ্ধ কৰিবৰ কাৰণে মনত যাতে থাকে, সেয়াৰ লগত সংগতি ৰাখি আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু আমাৰ ট্ৰাইফেডৰ ফালৰ পৰা তেওঁলোকে যিটো যৌথভাৱে ইয়াত আমাৰ নৰ্থ ইষ্টৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা ট্ৰাইবেলসকলৰ যিটো কলা কৃষ্টি, তেখেতসকলে নিৰ্মাণ কৰা হাতেৰে সাজি উলিওৱা যিবিলাক বয় বস্তু সামগ্ৰী ইয়াৰ প্ৰদৰ্শন কৰিবৰ কাৰণে যেটা এটা এক্সিবিশ্যনৰ ব্যৱস্থা কৰা হৈছে, সঁচাকৈ সেইটো এটা আমাৰ ইউনিভাৰ্চিটি অথৰিটিৰ পৰা ভাল এটা পদক্ষেপ বুলি মই ক'ব খোজোঁ। আৰু তেওঁলোকে আজি আমাৰ বহুত দূৰৰ পৰা অন্যান্য ষ্টেটৰ পৰা আমাৰ যিসকল আছে ট্ৰাইফেডৰ লগত জড়িত থকা যিবিলাক আমাৰ গ্ৰুপ আছে, অৰ্গেনাইজেশ্যন আছে, যিসকল ছেল্ফ হেল্প গ্ৰুপ বা এছ'চিয়েশ্যন আছে, তেখেতসকলক আজি ইয়াত আনি এইখিনি আমাৰ এটা ষ্টল খুলি পেলাই প্ৰদৰ্শন কৰিবৰ কাৰণে নিজৰ প্ৰডাক্টটো বেচিবৰ কাৰণে যিটো ব্যৱস্থা কৰা হৈছে, সেইটো এটা উৎসাহজনক এটা আমাৰ ইয়াৰ লগত জড়িত থকা ব্যক্তিসকলক স্বীকৃতি প্ৰদান কৰা হ'ল, মৰ্যাদা প্ৰদান কৰা হ'ল আৰু উৎসাহিত কৰিবৰ কাৰণে এটা পদক্ষেপ লোৱা হ'ল। মই বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু ট্ৰাইফেডৰ প্ৰতিজন আমাৰ অথৰিটি মেম্বাৰসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বড়োলেণ্ড অঞ্চলৰ যিমান আমাৰ নাগৰিক আছে, তেখেতসকলে দলে বলে আহি পেলাই আজি আমাৰ ইয়াত এই এক্সিবিশ্যনত যাতে আহি তেওঁলোকে প্ৰডাক্ট কৰা যিখিনি বয় বস্তু আছে সেইবিলাক যাতে কিনিবৰ কাৰণে দলে বলে আহে, অংশগ্ৰহণ কৰে, আমাৰ তেখেতসকলক যাতে মনোবল যোগায়, মটিভেট কৰে, উৎসাহিত যাতে কৰে, ইয়াৰ কাৰণে মই আহ্বান কৰিছোঁ।